নিশ্চয় ভাল চাগে আৰু মোৰো ভালেই মই গুৱাহাটী এটা হেৰিয়াত আহিছিলোঁ আপোনাৰ জ্যোতিলিংগ হয় জ্যোতিলিংগ তো ইয়াৰ নাম মই চাই আছিলোঁ তাকে আহিছোঁ একদম পাহাৰৰ ওপৰলৈ এনেকৈ উঠি যাব লাগে আমি বাইক লৈ পেলাই আহিছোঁ বহুত ওপৰত হয় এই এনেকৈ মানুহৰ খোজকাঢ়ি পেলাই গাড়ী লৈ আহিলে উঠিবৰ কাৰণে দিগদাৰ হয় সৰু সৰু মন্দিৰ ঢেৰ আছে ইয়াত পাহাৰৰ ৰাস্তাটো ইমান ধুনীয়া একদম পুৰা স্লপিং বৰ ধুনীয়া দেই ৰাস্তাটো এইবোৰ চোৱা গোটেই একদম পাহাৰৰ এইবোৰ পাহাৰ কাটি কাটি বনাইছে ন অঁ এয়া পাহাৰবোৰ কাটি কাটি এনেকৈ ৰাস্তা বনাইছে উঠা নমা ৰাস্তা গাড়ী আহিছে গাড়ী আহিব পাৰে ধুনীয়া মন্দিৰটো পাহাৰৰ একদম হেৰিয়াত ঝৰ্ণা আছে নেকি বৰ ধুনীয়া আৱাজ হৈ আছে পৰিৱেশটো বৰ ধুনীয়া দেই একদম পুৰা এনেকুৱা ইয়াত বহিবলৈ কাৰণে জেগা দিছে একদম পাহাৰৰ হেৰিয়াত হয় জোতা একো নহয় আহা এয়া এন্ট্ৰেন্সটো ইমান ধুনীয়া পৰিৱেশটো চোৱা ইমান ধুনীয়া নহয় চোৱাচোন ইমান দিনত ইয়াতে আহে নাই সঁচাকৈ মই সেইদিনাখন ভিডিঅ' দেখিছিলোঁ ধুনীয়া ধৰা রাস্তা পুরো আটকে গেছে পূজা দি দিলোঁ এয়া পূজা দিলোঁ এনে পৰিৱেশটো বিৰাট ধুনীয়া হয় ইয়াৰ
মানে একদম পুৰা পাহাৰৰ হেৰিয়াত কাটি পেলাই এনেকৈ ঝৰ্ণাৰ নিচিনা বৈ আছে। সেই ঝৰ্ণাৰ পানীখিনি হেৰি হয় ইয়াত শিৱলিংগ। চলো ওদিকে চলো 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 হ্যাঁ ফুলটা আমরা প্যাকেটে নিয়ে নেব হুম পৰিৱেশটো কিমান যে লিংগ শিৱলিংগ ইয়াত থৈছে নহয়, কিজানি বহুত আছে, সৰু ডাঙৰ মিলাই 30টামান হ'ব চাগে ন, সৰু ডাঙৰ চব মিলাই বেছি হ'ব ন। এনেকৈ ঝৰ্ণা বৈ আছে, ঝৰ্ণাৰ আৱাজটো ইমান ধুনীয়া, ঝুৰ কৰি ন ভাল লাগিছে। আচলতে কি হয় কোৱাচোন, পূৰা একদম ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে ন। বাজাও अच्छी जगह है। मंदिर यही है ना? এইবোৰ চব সৰু সৰু এনেকৈ লিংগবোৰ ইয়াত এনেকৈ থৈছে। পানী এই শিলবোৰৰ হেৰিয়াই দি পানীবোৰ বহুত ঠাণ্ডা দেই, বহুত ঠাণ্ডা পানীখিনি। পাহাৰৰ পানী যে আচলতে সেইটো কাৰণে হয়, বহুত ঠাণ্ডা। মানুহজন আৰু ছোৱালীজনী বহি আছে। ঠাণ্ডা এনেকৈ বহুত দূৰলৈ এখন দলং টাইপৰ এনেকৈ কিবা এটা বনাই থৈছে চাগে।
মন্দিৰৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে জনাব। আজি আৰু বিশেষ একো নাই, তাকে কেনেকুৱা লাগিছে আৰু কোনে কোনে এই মন্দিৰলৈ আহিছে বাৰু সেইটো কমেণ্টত জনাব। আৰু যিসকলে অহা নাই তেওঁলোকে এবাৰ গুৱাহাটীলৈ আহিলে এই মন্দিৰটিলৈ আহিব। বহুত ধুনীয়া পৰিৱেশ হয় মন্দিৰৰ আৰু শান্ত পৰিৱেশ একদম। মানে কাৰোবাৰ যদি একদম মনটো শান্ত কৰিবলৈ মন আছে আৰু যদি এটা ধুনীয়া পৰিৱেশৰ লগত নিজৰ সময়খিনি অকণমান অতিবাহিত কৰিব মন আছে কাৰোবাৰ লগত, তো ইয়াত আহিব পাৰে। বহুত ধুনীয়া মানে একদম পূৰা বহাৰো তেনেকুৱা জেগা আছে। তাকে আৰু আজিলৈ ইমানেই। যিসকল নতুন মোৰ ভিডিঅ' চাই আছে তেওঁলোকে এবাৰ মোৰ পেজটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। বাকী বাই বাই।